লাসিতৰ আহ্বান কবি জ্যোতিপ্ৰসাদ আগৰৱালা। হৌৱা শৰাইঘাট প্ৰশস্ত নিমাত ৰাম সিংহ বীৰ বিজয়ৰ গৰ্বেৰে উন্নত শিৰ পিন্ধি জয়োজ্জ্বল শিৰস্থান লৈ আহে দম্ভাৰী ভাৰত বিজয়ী অভিযান। অলৰসৰ মোৰ ব্ৰজপাথৰ অস্থিত আহি আহি হানিছে আঘাত প্ৰতিঘাত পাই হতবীৰ্য সিংহ সমজাই শতমুখে অসমীয়া যুঁজাৰুৰ গৌৰৱ গায়। হৌৱা মোৰ নীলাচল সম বুকুৰ পতাত অস্ত্ৰাঘাত ব্যৰ্থ হ'ল সাম্ৰাজ্যৰ দম্ভ ধূলিত বিজয়ী বাহিনী উৎখাত। হৌৱা শৰাইঘাট প্ৰশস্ত নিমাত নহয় নিমাত দেশ ৰাখ বুলি উঠে সোণ অদ্ভুত মাত প্ৰতিধ্বনি উঠে তাৰ অসমীয়া নবীনৰ তপত হিয়াত শিৰাই অগ্নিপাত আসুৰীয় বিজ্ঞানৰ ঘৰখন গৰ্জন ভেদি আহে সোণ হৌ শৰাইঘাটৰ ব্ৰজভাষী সিংহনাদ শতাব্দী সুপ্তিৰ সিংভাং লোহাৰ শৃংখল এদিনলে উশৃংখল লুইততে জহি যাওক জড়হাত সিংহৰ পোৱালি তই নবীন অসমীয়া সুঘোষিত কৰ তোৰ অধিকাৰবাদ বিপ্লৱী তুৰ্যনীনা। হৌৱা শৰাইঘাট প্ৰশস্ত নিমাত লক্ষ লক্ষ অসমীয়া নবীনৰ বক্ষ ঝৰি ৰঙা তেজ কৰি যাৰ নিজৰি অসমীৰ চৰম ধুৱাই শৰাইঘাটৰ সৌ বালি মাটিয়ে আছে মিল খায়।